নমস্কাৰ বন্ধুসকল, আজি আমি বিহুৰ লগত সংগতি ৰাখি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আহকচোন আমি ভিডিঅ'টো আগবাঢ়ো। ঢোলৰ মাৰিডালক কি বুলি জনা যায়? উত্তৰ মাহিদা বুলি জনা যায়। ঢোল বাদ্য প্ৰকৃতিৰ কি শব্দৰ অনুকৰণত সজা হৈছে? ঢোল বাদ্য প্ৰকৃতিৰ মেঘৰ গাজনিৰ শব্দৰ অনুকৰণত সজা হৈছে। বিহুক অসমৰ জাতীয় উৎসৱৰ মৰ্যাদা কোনজন ৰজাই দিছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই দিছিল। বিহুক আদৰণি আৰু বিদায় জনোৱা ফুল দুবিধ কি? উত্তৰ বিহুক আদৰণি জনোৱা ফুলবিধৰ নাম হৈছে কপৌ ফুল আৰু বিদায় জনোৱা ফুলবিধ হৈছে আজাৰ ফুল। মেজাংকৰি কি? উত্তৰ আদাকৰি গছৰ পাত খোৱা এবিধ মুগা পলুৰ সূতাৰে তৈয়াৰ কৰা কাপোৰ। ঢোল বনোৱা মানুহজনক কি বুলি জনা যায়? ঢোল বনোৱা মানুহজনক উত্তৰ মুচিয়াল বুলি জনা যায়। সুতুলিত কেইটা বিন্ধা থাকে? উত্তৰ সুতুলিত 3টা বিন্ধা থাকে। ঢোলত সাধাৰণতে বৰতী কেইডাল থাকে? উত্তৰ ঢোলত সাধাৰণতে বৰতী এডাল থাকে। ঢোলটো কান্ধত ওলমাই ল'বলৈ ব্যৱহাৰ কৰা ৰছীডালৰ নাম কি? উত্তৰ কণাৰী জৰী বা কণাজৰী বুলি কোৱা হয়। বিহুৱা ডেকাসকলে বিহু মাৰোঁতে পৰিধান কৰা চোলাটোৰ নাম কি? বিহুৱা ডেকাসকলে বিহু মাৰোঁতে পৰিধান কৰা চোলাটোৰ নাম হৈছে চাপকন চোলা। বহাগ বিহুৱে কিহৰ আগমনৰ অধিসূচনা কৰে? উত্তৰ বহাগ বিহুৱে অসমীয়া নৱবৰ্ষৰ আগমনৰ অধিসূচনা দিয়ে। কোনটো বিহু নৃত্য আৰু গীত কেৱল মহিলাসকলে পৰিৱেশন কৰে? উত্তৰ জেং বিহু। বিহুত হাইদাং গীত কোন সম্প্ৰদায়ৰ লোকসকলে গায়? উত্তৰ বিহুত হাইদাং গীত সোণোৱাল কছাৰী লোকসকলে গায়। নাচনীসকলে পিন্ধা খাৰুক অন্য কি নামেৰে জনা যায়? উত্তৰ নাচনীসকলে পিন্ধা খাৰুক মুঠি খাৰুৰ নামেৰে জনা যায়। ঢোলৰ মাৰিডালৰ বেকা অংশটোক কি বোলে? উত্তৰ ঢোলৰ মাৰিডালৰ বেকা অংশটোক নাকতি বুলি কোৱা হয়। বিহুক মঞ্চলৈ অনা প্ৰথমজন ব্যক্তি কোন? বিহুক মঞ্চলৈ অনা প্ৰথমগৰাকী ব্যক্তি হৈছে ৰাধা গোবিন্দ বৰুৱা। মহৰ শিঙ পেঁপা কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ মহৰ শিঙ পেঁপা 2 প্ৰকাৰৰ, গুটীয়া পেঁপা বা গোৱাল পেঁপা আৰু জুৰীয়া পেঁপা। গগনা কেই প্ৰকাৰৰ আৰু কি কি? গগনা 2 প্ৰকাৰৰ, লাহৰী গগনা আৰু ৰামধন গগনা। লাহৰী গগনাৰ আন এটা নাম কি? লাহৰী গগনাৰ আন এটা নাম হৈছে ৰূপহী গগনা। এইখিনিতে আমি আৰু এটা কথা জানি থওঁ, ডেকাসকলে বজোৱা গগনা ৰামধন গগনা বোলে আৰু নাচনীয়ে বজোৱা গগনাক লাহৰী গগনা বা ৰূপহী গগনা বোলে। ৰাতি বিহু কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে? উত্তৰ ৰাতি বিহু মৰাণ জনগোষ্ঠীৰ লোকসকলে পালন কৰে। ঢোলৰ যাদুকৰ নামেৰে কোনজন ওজাক জনা যায়? উত্তৰ ঢোলৰ যাদুকৰ নামেৰে মঘাই ওজাক জনা যায়। ঢোলৰ মাৰিডালৰ হাতেৰে ধৰা অংশটোক কি বুলি কোৱা হয়? ঢোলৰ মাৰিডালৰ হাতেৰে ধৰা অংশটোক মুঠি বুলি কোৱা হয়। বিহু সন্মিলনত উত্তোলন কৰা বিহু পতাকাখনৰ আৰ্হি কোনে প্ৰস্তুত কৰি উলিয়াইছিল? উত্তৰ নি বৰুৱা। অসমৰ কোনখন বোলছবিত প্ৰথমে বিহুক অন্তৰ্ভুক্ত কৰিছিল? উত্তৰ স্মৃতিৰ পৰশ।
বিহুত ব্যৱহাৰ কৰা বাঁহৰ টকা কোন সম্প্ৰদায়ৰ লোকে প্ৰথমে ব্যৱহাৰ কৰিছিল? উত্তৰ: সোণৰ কছাৰী লোকসকলে ব্যৱহাৰ কৰিছিল। মিচিং ভাষাক গগনা কি বুলি কোৱা হয়? উত্তৰ: মিচিং ভাষাক গগনা গুংগাক বুলি কোৱা হয়। সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। জয় আই অসম। প্লিজ